পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে পাঠেকি কৰিশ্মা নাথ। টকাৰ শকত যেন ক'ব নোৱাৰা হৈ পৰিছে পাঠেকি কৰিশ্মা নাথ। পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে কৰিশ্মা নাথ। নাও বুৰিলেও টিঙৰ পৰা নানামে কৰিশ্মা নাথ। নিশা 10 বজাৰ পৰিৱৰ্তে নাম গাবলৈ আহিল পিছদিনা পুৱা 5 বজাতহে। শেষত ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে কৰিশ্মা নাথে। শুনক কৰিশ্মা নাথৰ মুখেৰে। তাৰপিছত মই কথা পাতিলো যে মই ক'লো নাযাওঁ নেকি, কথাটো যিহেতু মোক ইয়াৰ পৰা মানুহে কৈছে যে পৰিস্থিতি বেয়া হোৱা বুলি, গতিকে মই গ'লেতো যদি এখন কাজিয়া সৃষ্টি হয়, কালিও নিজত ওলাই যাব যে কৰিশ্মা এনেকুৱা এনেকুৱা কাজিয়াৰ আকৌ এখন মানে বহুত বেয়া এটা ওলাই যাব। তাৰপিছত ই ক'লে যে তুমি আহা, একো নহয়। তাৰপিছত মানুহজনে কল কৰিছে, কোনে বা এগ্ৰিমেণ্ট কৰিছে নামটো নাজানো। তাৰপিছত কল কৰাৰ পিছত মই সুধিলোঁ খুৰা মই যাম নেকি, তেতিয়া কৈছে মই ঘৰত আহিলোঁ, তুমি কমিটিৰ মানুহ ফোন কৰা। মোৰ তাত যিহেতু ফোন নাম্বাৰ নাই কমিটিৰ বেলেগৰ, তাৰপিছত ইয়াক ফোন কৰিছোঁ। যিকোনো মানুহ ফোন কৰিলেতো অসুবিধা, সেনেকুৱা অসুবিধা হ'ব নোৱাৰে। তুমি নিজে নিজে কলটো তুমি পাইছা নে বেলেগে পাইছে? নহয় মই কৰিছোঁ, 3বাৰ কৰিছোঁ, মানে এটা নাম্বাৰত। নহয় মানে যেতিয়া মোক কমিটিখনে ক'লে, যেতিয়া আহিব ওলাইছিলোঁ তেতিয়া ফোন কৰিছোঁ, মাৰ মোবাইলটো অফ হৈ গ'ল। মোৰ পৰা কৰোঁতে আনৰ নাম্বাৰ পাই ৰিচিভ নকৰিব পাৰে যিহেতু ৰাতিৰ কথা। কথাটো হৈছে এটাতো এখন সমাজ ৰখি আছিল, কি হ'ব এতিয়া সমাজখনে কি 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 এটা কি মেছেজ পালা? এতিয়া কৰিম কি, এতিয়া টাইমটো নিমিলে নহয়, এতিয়া মানুহে নিজে ৰৈ থাকিলে কি ক'ম এতিয়া সেইটোতো হ'ব নোৱাৰে না, কি কৰিম এতিয়া। তোমাৰ মোৰ কথা হ'ল শুনা, তোমাৰ 1 নম্বৰ ভুল হৈছে তোমাৰ তাৰমানে দুটা এগ্ৰিমেণ্টৰ কাৰণে। দুটা এগ্ৰিমেণ্টত তুমি যদি একদম ডেম চিয়'ৰ তুমি যদি মানে ভাবা যে মই মানে পাৰিমেই, তাৰমানে তুমি তাৰমানে এগ্ৰিমেণ্টৰ ওপৰত বেছ কৰি তুমি আহিব নোৱাৰিলা নে? পাৰিলা জানো? গতিকে সেইটো ডাঙৰ প্ৰধান ভুল হৈছে। কাৰণ 1 নম্বৰ কথা হ'ল কি, তুমি তাৰমানে এটা কথা হৈছে তুমি দুটা এগ্ৰিমেণ্ট কেতিয়াও কৰিব নালাগিছিল তাৰমানে। দুটা এগ্ৰিমেণ্টৰ কাৰণে, আৰু দুটা এগ্ৰিমেণ্টত তুমি যে দিনত বুলি ক'লা, লিখাওঁতে ইমান ভুল হ'ল নে যে দিনৰ পৰা নিশা হ'ল, দিনততো না, ইমান 10টা বজাততো দিনত নাম নাথাকে। হ'ব পাৰে আৰম্ভ, কিয় ৰাতিপুৱাতো যোৱা বছৰ আমাৰ এটা কৈলাশ তালুকদাৰ আৰু ৰামচৰণ ভঁৰালী আহিছিল, ঠিকেইটো পৰিৱেশনটো আমাৰ অনুষ্ঠানটো ঠিকে চলি আছিল নহয়। এই আমাৰতো অনুষ্ঠানটো সৰু নহয়, ঠিকেইটো চলি আছে। যোৱা বছৰটো ভালকে চলিছে। এইবছৰ তোমাক ইমান ধুনীয়াকে এটা গ্লেমাৰ বুলি ভাবি কিনে মাতিলো, এইবাৰ তুমি কিয় এনেকুৱা কৰিলা? তেওঁলোকে এতিয়া কথা দিছিলে তুমিতো যোগাযোগ কৰিব লাগিছিল কমচে কম, তোমাৰোতো এটা ৰেছপনচিবিলিটি আছিল যে 3 দিনৰ আগত আমি যোগাযোগ কৰিলো। তোমাৰ ৰেছপনচিবিলিটি কি আছিল? কিয় নকৰিলা তুমি? 3 দিন আগত কিয় ৰেছপনচিবিলিটি? 3 দিন আগত কৈছে দিনত বুলি কৈছে নে? দিনততো আমাৰ প্ৰগ্ৰাম নাথাকে, আমাৰতো ৰাতিয়ে থাকে। ঠিক আছে, ৰাতি 11টাতে আহিব লাগিছিল। তেওঁলোকৰ কথা মতে তেওঁলোকক ফোন কৰি কৈছে যে তুমি 11টাত। ঠিক আছে, তুমি দিনত আহি যাব লাগিছিল। তুমি দিনত কিয় নাহিলা? তুমি দিনতে আহি যাব লাগিছিল। তুমি দিনত কিয় নাহিলা? ঠিক আছে, দিনত যেতিয়া দিলে ক'লে ৰাতি আছে, তেওঁলোকৰ আপোনালোকৰ মানুহৰ আগতে তেওঁলোকক ফোন কৰিছে। নহয়, তুমি দিনত যদি আছিল, দিনতে আহি যাব লাগিছিল। তুমি ক'ব লাগিছিল যে মই দিনতে যাম। এতিয়া তোমাৰ ইয়াৰে বিকল্প কি হ'ব? এতিয়া বিকল্পটো কি আছে? ইয়াৰ ব্যৱস্থা তুমি কি কৰিবা? এতিয়া বৰ্তমান ব্যৱস্থা কি হ'ব? তোমাৰ অনুৰাগী যিখিনি আছে, অনুৰাগীৰ বা আমাৰ কি কৰিবা? এতিয়া তুমি সেইটো কোৱা, কি কৰিবা? বিকল্পটো কি? ব্যৱস্থা কি? নেক্সট নহয়, একদম কাৰেণ্ট কোৱা। কাৰেণ্ট কি? কেতিয়াবা কোনোবা দিনা এইটো বাদে, এতিয়া কাৰেণ্ট ডিচিশ্যন কোৱা, নহ'লে কিন্তু এইটো মিডিয়াত ভাইৰেল হ'ব। বাছ তুমি কোৱা, কাৰেণ্ট ডিচিশ্যন কোৱা। তোমাকতো মেছেজ এটা দিব লাগিব নাই? ৰাতি যে তুমি আহিছা, মেছেজটো দিয়া, তুমি মেছেজটো দিয়া, মানে মেছেজটো দিয়া, তুমি মেছেজটো দিয়া। ইয়াতে তোমাৰ ৰেকৰ্ডিং হৈ আছে, মেছেজ দিয়া। কাৰেণ্ট কোৱা, কি কৰিবা? তোমাৰ সিদ্ধান্ত কোৱা। কেতিয়াবাতো ডাঙৰ কথা নহয়, তোমাৰ সিদ্ধান্ত কোৱা। এতিয়া বৰ্তমান অন ৰেকৰ্ডিং কোৱা, তুমি কি ক'বা? ন, সেইটো হ'ব নোৱাৰে। তুমি কোৱা, সিদ্ধান্ত কোৱা। ক্ষমা সজা, দেৰি হৈছে, মইতো আহিব নে ক্ষমা খুজিছোৱে। ভালকে সজা, কি কৰিব লাগিব? ক্ষমা সজা। ৰাইজখন থাকিলে ৰাইজখনৰ আগতে ভালকে ক্ষমা সজা। কোৱা, তোমাৰ অনুৰাগী কোৱা, তোমাৰ অনুৰাগী। কিন্তু এইটো সেইটো নহ'ব নহয়, আমিতো এটা ৰেকৰ্ড থাকিব লাগিব আমাৰ হাতত। ভালকে ক্ষমা সজা।
তুমি কিবা এটিটিউড কিয় দেখুৱাইছা ভালকে সমাজা অতি এটিটিউড কিয় দেখুৱাইছা তুমি ভালকে সমাজা তুমি অসুবিধাটোৰ কথাখিনি তুমি কোৱা কি কাৰণ আহিব নোৱাৰিলা এটিটিউড কি আছে এই কথাখিনি তুমি কোৱা সেইখিনি কথা ক'লে ৰাইজখিনি মানে আমাৰ এইটো বস্তু মানে তুমি সমাজা যিহেতু আমাৰ নাম ভালকে দুখত ৰখা হৈছিলে এখন দিনত বুলি আমি ভাবিছিলো আজি 4 দিনমান আগতে এওঁলোক যোৱাৰ পিছত আমি গম পাইছিলো যে ৰাতি নামখন সেইবাবে ৰাতি যিহেতু মোৰ ডাবল পাৰ্টি নাম আছিলে নলবাৰীত নাম গাওঁতে দেৰি হৈছে আহিব তেওঁলোকেও নিদিলে আৰু ইয়াতে আহি পাওঁতে যথেষ্টখিনি দেৰি হয় 1-2 বাজি যায় গতিকে ইমান ৰাতি কোনেও নাম নাচায় আৰু মই কিছুমান নাচাই বুলি নকবা কিয় নাচাব তোমাৰ কাৰণে আমি ৰখি আছো নাচা বুলি কিয় ক'লা নাচা ৰখিটো আছে না মানুহ আমি আহি তোমাৰ ভুলটো কোৱা আমাৰ ভুল কিয় ক'বা বাৰ বাৰ আমাক ভুল দি আছা যে নাথাকে এইটো নহয় তুমি কোৱা তুমি গাবা নেকি এতিয়া এইটোৱে গাবা নেকি এইটোৱে গাজৰ কোৱা আমি চাম দে হ'ব দে হ'ব দে